হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আমাৰ কাৰণে এটা বেয়া খবৰ। আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দাৰ থাৰখন এক্সিডেণ্ট হৈছে। মই জনামতে ডিম্পু দাই অহাকালি গোৱালপাৰালৈ গৈছিল, কিন্তু ডিম্পু দাৰ গাড়ীখন ৰাস্তাৰ কাষতে থিয় কৰা আছিল আৰু ডিম্পু দাই গাড়ীখন চলোৱা নাছিল। ডিম্পু দাই গাড়ীখনৰ ভিতৰত বহি আছিল আৰু পিছফালৰ পৰা অহা এখন গাড়ীয়ে ডিম্পু দাৰ ৰখি থকা গাড়ীখনক খুন্দিয়াই গাড়ীখনৰ অৱস্থা বেয়া কৰি থৈছে। এয়া আপোনালোকে চাবলৈ পাৰিছে বন্ধুসকল, গাড়ীখনৰ অৱস্থা। মোক এটা কথা ভাবি বেয়া লাগিছে বন্ধুসকল, কিয়নো ডিম্পু দাই গাড়ীখন চলোৱা নাছিল। ডিম্পু দাৰ গাড়ীখন ৰাস্তাৰ কাষতে থিয় কৰা আছিল আৰু থিয় কৰা গাড়ী এখনত অন্য এখন গাড়ীয়ে যদি এনেকৈ ক্ষতিগ্ৰস্ত কৰিছে, তো কেনে কথা। চ' বন্ধুসকল, তাতে কি পৰিস্থিতি হৈছিল আৰু তাৰে কিছু পৰিৱেশ মই আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক বন্ধুসকল। তাৰে কিছু পৰিৱেশ বা পৰিস্থিতি আপোনালোকে চাওক বন্ধুসকল। এয়া মানুহ বিপদত পৰিছে, তাতে ফটো শ্বুট কৰি এইখন গাড়ী লগাই দিছিল আমাৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দাৰ থাৰখনক। তো ইয়াৰে এটা ভিডিঅ' ডিম্পু দাই বনাইছে। তো আপোনালোকে যদি ভিডিঅ'টো চোৱা আপোনালোকে চাবলৈ আজিলৈ ইমানেই।